যোৱাকালি মই আত্মসহায়ক গোটৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ। তাত কেনেদৰে বহীবিলাক ফৰৱাৰ্ড কৰিব লাগে আৰু তাত কি নিয়ম পালন কৰিব লাগে সকলোবিলাক উল্লেখ কৰিছিলোঁ। তথাপি আপোনালোকক এটা বস্তু মই বুজাই দিব থাকি গ'ল, যিটো হৈছে আমাৰ সাপ্তাহিক সঞ্চয় কেনেদৰে লিখিব লাগে, ঋণ কিস্তি কেনেদৰে লিখিব লাগে, জমা খৰচ কেনেদৰে লিখিব লাগে, এই সকলোবিলাক মই আপোনালোকক বুজাই দিব থাকি গ'ল। সেইবাবে ভাবিলোঁ আজি আকৌ আপোনালোকক সেই বিষয়টোৰ ওপৰত অলপ ভিডিঅ'টো আপলোড কৰোঁ। যদি কেনেবাকৈ মোৰ ভুল ভ্ৰান্তি হয় তাত ক্ষমা কৰিব, আৰু যিসকলে নাজানে সেইসকলৰ বাবে মই ভিডিঅ'টো বনাইছোঁ, আৰু যিসকলে জানে সেইসকলৰ বাবে নহয়। এয়া দেখিছে সাপ্তাহিক সঞ্চয়। সদস্যৰ নামত আপোনালোকে এনেদৰে সদস্যসকলৰ নামবিলাক উল্লেখ কৰিব। তাৰপাছত আপোনালোকে সাপ্তাহিক সঞ্চয়, যদি আপোনালোকে 20 টকা দিলে 20 টকা লিখিব, 10 টকা দিলে 10 টকা লিখিব, আৰু মুঠ সঞ্চয়। ইয়াৰ পাছত আছিলে আমাৰ ঋণ কিস্তি, যি আপোনালোকৰ প্ৰচিডিঙত উল্লেখ কৰিব যে ঋণ কিস্তি আপোনালোকৰ দুগৰাকী বা তিনিগৰাকীয়ে দিলে ধৰক নামকেইটা লিখিব, মূলধন আৰু সুত। এই দুটা বস্তু ল'বলৈ পাহৰি নাথাকিব। যদি মূলধন দিয়ে মূলধনটো লিখিব, আৰু যদি সুত নিদিয়ে মূলধন আৰু সুত দুয়োটাই ল'ব পৰাপক্ষত, আৰু এনেদৰে দুটা যোগ কৰি লিখিব। আৰু এই তলত মুঠ সঞ্চয় যোগ কৰা হ'ল। আৰু জমা খৰচত, যিটো জমা খৰচত আমি প্ৰচিডিঙত জমা খৰচ বনাব লাগে বুলি কৈছিলোঁ, সেয়া বিষয় হৈছে আগৰ জমা, যিটো 500 টকা। যোৱা সপ্তাহত আপোনালোকৰ হাতত ধৰক 500 টকা আছিল, আৰু সাপ্তাহিক সঞ্চয় উঠিছিল 240 টকা, ঋণ কিস্তি 4340 টকা। এই সকলোবিলাক যোগ হৈ হ'ল আমাৰ 5080 টকা। ইয়াৰ পাছত আমাৰ খৰচ, যিখন প্ৰচিডিঙৰ খৰচ, প্ৰচিডিঙৰ মতে আমাৰ কেছ বহী বনাব লগা হয়। বেংকত জমা কৰা হ'ল 3000, যাতায়াত খৰচ হ'ল 100 টকা, বহী কলমৰ 500 টকা। টোটেল আমাৰ খৰচ হৈছিলে 3600 টকা, আৰু মুঠ জমা আছিল 5080 টকা। 5080 টকাৰ পৰা 3600 টকা বিয়োগ কৰি 1480 টকা পোৱা গ'ল। এই 1480 টকা হৈছে আমাৰ হাত জমা, যিটো আমাৰ হাতত আছে বৰ্তমান। আৰু সেই কথা আমি এই বেংক লেনদেনৰ বিষয়টোত উল্লেখ কৰিব লাগে যে আমাৰ হাতত আছিল 1480 টকা, আমি আজি হেমা বাইদেউৰ হাতত জমা ৰাখিবৰ বাবে দায়িত্ব দিয়া হ'ল, আৰু বেংকলৈ যাবৰ বাবে ৰীমা বাইদেউক দায়িত্ব দিয়া হ'ল বুলি উল্লেখ কৰিব লাগিব। আৰু তাত যদি আপোনালোকৰ গোটৰ আৰু বেলেগ কিবা আলোচনা থাকে, তেনেদৰে আলোচনা পইণ্টটো লিখি আপোনালোকে তাত আলোচনা কি হয় সকলো কথা উল্লেখ কৰিব পাৰিব। মোৰ যদি ভিডিঅ'বিলাক ভাল লাগিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।